দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তৰ হাওৰাঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চকু অস্ত্ৰোপচাৰ কেন্দ্ৰৰ লাইফুটা স্থাপন পশ্চিম কাৰ্বি আংলঙৰ ওচৰতে মাতখান্দাই টকৰাৰ অভিৱৰ্তনৰ দিনজোৰা কাৰ্যসূচীৰ সফল সামৰণি। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰাগজ্যোতি শৰ্মা। এতিয়া গৈছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। হাওৰাঘাটবাসীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাৰ পথত হাওৰাঘাটৰ স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিৰ বিশেষ তৎপৰতাত 29 নৱেম্বৰ আনুষ্ঠানিকভাৱে হাওৰাঘাট খণ্ড প্ৰাথমিক চিকিৎসালয় চৌহদত লাইফুটা স্থাপন কৰা হয় কোটি টকীয়া ভৱনৰ। হাওৰাঘাটবাসীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাৰ পথত হাওৰাঘাটৰ স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিৰ বিশেষ তৎপৰতাত আজি আনুষ্ঠানিকভাৱে হাওৰাঘাট খণ্ড প্ৰাথমিক চিকিৎসালয় চৌহদত লাইফুটা স্থাপন কৰা হয় কোটি টকীয়া এটি ভৱনৰ। মূলতঃ হাওৰাঘাটত এটি চকু অস্ত্ৰোপচাৰ কেন্দ্ৰ স্থাপনৰ লক্ষ্যৰে এখন ৰাজহুৱা সভাৰ যোগেদি হাওৰাঘাট পৌৰসভাৰ অধ্যক্ষ প্ৰতাপ সন্দিকৈৰ লগতে অন্যান্য বিশিষ্ট নাগৰিকৰ উপস্থিতিত লাইফুটাৰ লগতে আধাৰশিলা স্থাপন কৰে ৰংপিয়ে। প্ৰায় 3 মাহৰ ভিতৰত এই চকু অস্ত্ৰোপচাৰ কক্ষতে ৰাইজৰ সেৱাত উৎসৰ্গা কৰা হ'ব বুলি জানিব দি ৰংপিয়ে কয় যে ইয়াত চিকিৎসকৰ কোনো অভাৱ নহ'ব। লগতে হাওৰাঘাট খণ্ড প্ৰাথমিক চিকিৎসালয়খন অতি শীঘ্ৰেই MOS মতে FRU লৈ উন্নতিকৰণ কৰাৰ কথাও সদৰি কৰে তেওঁ। উল্লেখ্য যে আজিৰে পৰা জিলাখনত আৰম্ভ হোৱা ঘৰ ঘৰ দস্ত কাৰ্যসূচীত সকলোৰে সহযোগিতা কামনা কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক কোভিডৰ টীকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় খনসিং ৰংপিয়ে। ইপিনে হাওৰাঘাটবাসীৰ ৰাজ্যৰ দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণৰ বাবে আগবাঢ়ি অহা জনপ্ৰতিনিধিজনৰ এনে কামৰ প্ৰশংসা কৰি স্থানীয় কৃতি শিক্ষক কৰুণাকান্ত বৰুৱাই এইদৰে কয়। কৰ্তৃপক্ষসকলে আমাক বহুত ভাল ব্যৱহাৰ কৰিছে আৰু তেখেতসকলে বহুত সহযোগো কৰিছে। কিন্তু যদি আমি ইয়াৰ হস্পিটেলটো বনাই লওঁ তাৰ এই সুবিধাখিনি অকল হাওৰাঘাট বুলি নহয়, আশে পাশে যিমান আছে চবেই মানে এই সুবিধাটো পাব। কিমান টকাৰ প্ৰজেক্ট এইটো এই 2012-13 ইষ্টিমেটৰ আছিলেতো, সেইকাৰণে এতিয়া 80 লাখৰ ইষ্টিমেট আছে। কিন্তু 80 লাখেৰে এই হস্পিটেলটো নহয়গৈ, আনাদাৰ 50 লাখ লাগে। মানে মেইন প্ৰজেক্ট যিটো আছে এই প্ৰজেক্টটোত সম্পূৰ্ণ হ'বলৈ হ'লে 1 crore 30 lakhs লাগে। সেইকাৰণে আনাদাৰ 50 lakhs আমি কাউন্সিলৰ পৰা এইটো আমি 2.5 মাহৰ ভিতৰত ষ্ট্ৰাকচাৰটো পূৰা আমি দেখিবলৈ পাম। আৰু হওঁতে ধৰক অলপ 4 মাহমান লাগিব পাৰে। মেচিনৰ কথাটো আৰু ডে এণ্ড নাইট কৰি আছে কৰ্মচাৰীসকলে। আই স্পেচিয়েলিষ্টসকল ইতিমধ্যে হাওৰাঘাট এই BPHC লগত এই সংগতি ৰাখি আমি জানো যে ডক্টৰ নিপেন ইংহি আমাৰ এই অঞ্চলটোত এটা বিখ্যাত ডক্টৰ আৰু চাইল্ড স্পেচিয়েলিষ্ট, তেখেত ইয়াত অন এটেচমেণ্ট এপইণ্টমেণ্ট। এই দিনটো আমাৰ সমগ্ৰ হাওৰাঘাটবাসী ৰাইজৰ কাৰণে এটা ভাল দিন আৰু শুভ দিন বুলি মই অনুভৱ কৰিছোঁ। কাৰণ আমাৰ এই বৃহৎ হাওৰাঘাট এই অঞ্চলত আমাৰ এই হস্পিটেলত যিমানবোৰ সা সুবিধা আছে, এটা বস্তু আমি অনুভৱ কৰি আহিছিলোঁ, বিশেষকৈ চকুৰ চিকিৎসা সুব্যৱস্থাটো ইয়াত নাছিলে। গতিকে আজিৰ তাৰিখত আমাৰ হাওৰাঘাট সমষ্টিৰ মাননীয় EM ৰংপি ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে চকু চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰাতে আমি অত্যন্ত আনন্দিত হৈছোঁ। আমি অনুভৱ কৰিছোঁ অনাগত দিনত নিশ্চয় ৰাইজৰ এই চকু চিকিৎসাৰ ক্ষেত্ৰত যিখিনি অভাৱ অভিযোগ আছিলে, নিশ্চয় আমাৰ এই ৰাইজে এই চিকিৎসালয়খনত ভাল এটা চিকিৎসা পাব বুলি, চকুৰ ভাল সুচিকিৎসা পাব বুলি মই অনুভৱ কৰিছোঁ। হাওৰাঘাটৰ এগৰাকী সচেতন নাগৰিক হিচাপে, এগৰাকী কৃতি শিক্ষক হিচাপে আপুনি এই পদক্ষেপলৈ সুখী? মই অত্যন্ত সুখী আৰু মই অনুভৱ কৰিছোঁ, অকল ময়ে নহয়, অন্ততঃ আজি এই অনুষ্ঠানত উপস্থিত থকা সকলো ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু অনুভৱ কৰা মানে দেখিবলৈ পাইছোঁ, সকলোৱে অত্যন্ত সুখী বুলি মই অনুভৱ কৰিছোঁ। এনেকুৱা ৰাইজৰ কাৰণে আৰু ইয়াতকৈ যেন আৰু যিবোৰ ৰাইজৰ সুব্যৱস্থা অনুষ্ঠানবিলাক থাকে তাকে মই কামনা কৰিছোঁ। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং জিলাত তিৱা মাথান্দাই টকৰা তথা তিৱা সাহিত্য সভাৰ 7ম বাৰ্ষিকী অধিৱেশনখন এদিনীয়া কাৰ্যসূচীৰে ফকচঙৰ মতিৰাম তাৰো আৰু অঞ্জন তেৰণ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়।
অধিৱেশন নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পুৱা জিলা সভাপতি হৰসিং খলাৰে পতাকা উত্তোলন, সম্পাদক জনাৰ্দন পাটৰ দ্বাৰা স্মৃতি তৰ্পণ আৰু প্ৰতিনিধি সভা মুকলি কৰে কেন্দ্ৰীয় সহকাৰী সম্পাদক যোগেশ বৰদলৈ। ইয়াৰ পিছতে বিয়লি 1 বজাত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে তিৱা সাহিত্য সভা প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ডি উফিং মাছলাই। সভাত মুখ্য অতিথি হিচাপে তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি লাল সিং মাতাৰে অংশগ্ৰহণ কৰি ভাষা সাহিত্য আৰু কলা কৃষ্টিৰ জৰিয়তেহে এটা জাতিৰ পৰিচয় দাঙি ধৰিব পাৰি বুলি মন্তব্য কৰি তিৱা ভাষা সাহিত্যৰ উদগতিৰ বাবে সেৱা আগবঢ়াবলৈ স্বজাতীয় প্ৰেমী সকলো পক্ষলৈ উষ্ম আহ্বান জনায়। সভাত সন্মানীয় অতিথি হিচাপে সাহিত্য শাখিত পৰিষদৰ স্থানীয় সদস্য প্ৰভাত চন্দ্ৰ তাৰৰ লগতে কাৰ্বি ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু অন্যান্য সামাজিক সংগঠনসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অধিৱেশনৰ সৈতে সংগতি ৰাখি মুখ্য পাত্ৰ খৰম আৰু সম্পাদক জনাৰ্দন পাটৰ সম্পাদনাত কবিতা সংকলন শতাংশৰ শুভ উন্মোচন কৰে কেন্দ্ৰীয় উপ সভাপতি দীপেন্দ্ৰ নাথ বৰদলৈ। উক্ত অধিৱেশনতে সাহিত্য একাডেমী ভাষা বঁটা প্ৰাপক সুসাহিত্যক হৰসিং খলাৰক পুনৰ সভাপতি, জনাৰ্দন পাটৰক পুনৰ সম্পাদক হিচাপে লৈ মুঠ 21 জনীয়া সদস্যৰে এখনি কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হয়। মুকলি সভাত তিৱা জনগোষ্ঠীৰ লোকনৃত্যৰ প্ৰদৰ্শনেৰে অনুষ্ঠানটি অধিক জীপাল কৰি তোলে। তিৱা সাহিত্য সভাৰ উদ্যোগত যি আমাৰ কনভেনশ্যন অৰ্থাৎ আমাৰ অভিৱৰ্তন অনুষ্ঠিত কৰিছোঁ এই ভক চনত পশ্চিম কাৰ্বি আংলঙৰ, আৰু এদিনীয়া কাৰ্যসূচীৰে আৰু কালি আমাৰ ডেলিগেট ছেশ্যন শেষ হৈছে আৰু ডেলিগেট ছেশ্যনৰ পাছত নতুন পাৰোঁ তাৰ আশাৰে আমি তিৱা সাহিত্য সভাই কাম কৰি আছোঁ আৰু অনাগত দিনতো আমি কাম কৰি যাম। সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এতিয়া ইয়াৰ পিছত কি কাৰ্যসূচী? ইয়াৰ পিছত আমাৰ মুকলি সভা আছে। ইয়াৰ আগতে আমাৰ কবি সন্মিলন আছে অৰ্থাৎ তিৱা আয়ুষত, আৰু তিৱা কবিতা পাঠৰ পাছত আমাৰ মুকলি সভা আছে। বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰত মহিলা বাছ যাত্ৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ব্যাপক হাৰত নিচাযুক্ত হিৰোইন। AS12 AC 3477 নম্বৰযুক্ত যাত্ৰীবাহী বাছত সামগ্ৰীখিনি কঢ়িয়াই আনিছিল ধেমাজিৰ নেহা পাটন আৰু ডিমাৰ নৰতুই মহিলা যাত্ৰীয়ে। এক বিশেষ সূত্ৰে লাভ কৰা তথ্য অনুসৰি বোকাজান মহকুমা আৰক্ষী জন দাসৰ নেতৃত্বত আৰু বৰপথাৰ আৰক্ষীৰ সহযোগত উক্ত বিশেষ যাত্ৰীবাহী বাছখনত বৰপথাৰ নাকা চেকিঙত তালাচী চলায়। আৰক্ষীৰ তালাচীত বিশেষকৈ মহিলা যাত্ৰীৰ পৰা উদ্ধাৰ কৰে 330 গ্ৰাম ওজনৰ হিৰোইনখিনি 25টা চাবোনৰ বাকচত কঢ়িয়াই আনিছিল। এই ঘটনাত বৰপথাৰ আৰক্ষীয়ে ধেমাজিৰ পটুৱামুখ গাঁৱৰ নিবাসী ৰাজ পাটনৰ পত্নী নেহা পাটন বয়স 32 আৰু ধেমাজিৰে পটুৱামুখ নিবাসী দীপেন নৰহৰ পত্নী দীনা পাটন বয়স 40 আটক কৰে। সম্প্ৰতি এই সংক্ৰান্তত অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। অৰুণেখে ৰিপৰ্ট নিউজ। সমস্যা সমানিত এক বিৰতি। It's midnight and you're struggling to find a medical store to get a medicine? Now, it's not a thing to be worried about. Alon Medical Store, the first ever medical store opened by Among the Karbi. It's open 24/7 and you would find all kind of medicine over here. And you can also order medicine that are unavailable at the moment. So visit Alon Medical Store opposite Defu Medical College. To know more, contact 936503718. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগত সংগতি ৰাখি পশ্চিম কাৰ্বি আংলং জিলা সদৰ চহৰ সামনেতো জিলা পৰিষদৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্য খৰসিং তেৰাঙৰ 66 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে আনুষ্ঠানিকভাৱে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ সামৰিণ শাখা সচিবালয়ৰ প্ৰেক্ষাগৃহত জিলা পৰিষদৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত খৰসিং তেৰাঙৰ 66 সংখ্যক মৃত্যু বাৰ্ষিকী অনুষ্ঠানৰ উপলক্ষে আয়োজিত অনুষ্ঠানত নেতাগৰাকীৰ প্ৰতিচ্ছবি মাল্যপন পুষ্পাঞ্জলি তৰ্পণ তথা বন্তি প্ৰজ্বলনেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তাৰ পিছত ভিন্ন ধৰ্ম প্ৰাৰ্থনা সংগীত আৰু কাৰ্বি পৰম্পৰাগত ৰীতিৰে শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰা হয়। ইয়াৰ পিছতে নেতাগৰাকীৰ জীৱন কীৰ্তিৰ সন্দৰ্ভত আলোকপাত কৰি অনুষ্ঠান অংশ লোৱা বিশিষ্ট অতিথি তথা ব্যক্তিসকলে ভাষণ আগবঢ়ায়।
উল্লেখ্য যে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক ৰূপ সিং তেৰণে প্ৰয়াত নেতাগৰাকীৰ প্ৰতিচ্ছবিত মাল্যপন পুষ্পাঞ্জলি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে অনুষ্ঠানত সাহিত্য পৰিষদৰ মীন বিভাগৰ বৰ্ডৰ অধ্যক্ষ জয়সিং ক্ৰো শচীন ভিডিচি অধ্যক্ষ ৰমেন পাটৰ হামৰেন লেমছৰ অধ্যক্ষ জয় ইংটি আৰু হামৰেন পৌৰসভাৰ উপাধ্যক্ষ হেড সিং ৰংফাৰ প্ৰমুখ ভালেসংখ্যক বিশিষ্ট তথা সন্মানীয় ব্যক্তি উপস্থিত থাকে pinian ke alang di kecewai tang ningkan mang ke indeng sokara soksi na so an ke chok lo ningkan mang tai li tu ke talon do pen ke bang thian ta talon bom mi alang li ka bori pan joksi kar belong ke li tum long lo pen li tum ladak council long lo pen li tum ke klempon kwan ma ke li ya kong don ke tum ke klempon tum padolo so ya kong dor de pu li tum mang ke sokar tum pan tum da ka chohang pado bom autonomous state tanang pinenji Asoja kong long tulong putan se non aja kompen te muncul lo putih rong along kele nengi toar me lang punon kesoja lang kadebe pro riopo tan non lang ta ditum lang di ban poti da doan jasbe ja kong puta ke klem pon tum arong ro kadebe ko ama kele nengi le la mane ta ka kele pon itum ke klem pon patu pon bom lo Panginoon po alang ni OST sa dadalo sila pinangan na department lang mangke officer kajido desi ang office so putan la so lam kadi tum dama thalo la pen non itum kapre prek step deng pen officer tum mthang asa deng hok pe claim ki pangka ini tum administrative pe hin pele itum body pon ba da council in body pon jon corporation claim pon itum pe do pe claim pon pon tum body pon pado pon proposi kar benglong autonomous council itum CM Dr. Toleran wang patan itum ka chingwai pon pado lang ta insurance pilot to ateng hok pe tu ji pam ke claim pon nang proposi lang ta aja kong lam thena pilo হামৰেনা প্ৰাপণ্ডকৰ ৰিপৰ্ট কানিউজ কাৰ্বি আংলঙত অবৈধ মাৰণাস্ত্ৰ সৰবৰাহত এইবাৰ মহিলা জড়িত থকাৰ সন্দেহ আৰক্ষীৰ বোকাজান আৰক্ষীৰ এক অভিযানত 28 নৱেম্বৰ নিশা খটখটিৰ সুকেন্দ্ৰ যাদৱ গাঁৱৰ নিবাসী শিখা দেৱনাথ নামৰ 41 বয়সীয়া এগৰাকী মহিলাৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় এটা ৩২ পইণ্ট পিষ্টল সহ মেগজিন এটা লগতে উদ্ধাৰ ৩২ mm কেলিবাৰ ৩ ৰাউণ্ড সজীৱ গুলী নিতান্ত এক চাঞ্চল্যকৰ খবৰ মহিলা ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ খবৰ মাজে মাজে সংবাদ শিৰোনাম দখল কৰিলৈ এবাৰ আনেক ব্যতিক্ৰমী খবৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ এবাৰ ড্ৰাগছ নহয় মাৰণাস্ত্ৰ সৰবৰাহতো মহিলা জড়িত হৈছে বোকাজান আৰক্ষীৰ তালাচীত মাৰণাস্ত্ৰসহ সজীৱ পুলিচ শিখা দেৱনাথ নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা উদ্ধাৰৰ ঘটনাই আৰক্ষীৰ সন্দেহ অধিক ঘনীভূত কৰে উল্লেখ্য উক্ত তালাচী অভিযানত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু বোকাজান থানাৰ আৰক্ষী বিষয়া মৌবিক ব্ৰহ্মসহ খটখটি আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া মৃদুল ৰুদ্ৰপাল আৰু খটখটি আৰক্ষী দলে সহযোগ কৰে বোকাজানৰ পৰা বিষ্ণুলেখে ৰিপৰ্ট কানিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ